অ ভণ্টি কেঁচা তামোল নাকাটিবা, অ হাতত চেকা লাগিব। অ ভণ্টি ৰঙা ৰদত নুফুৰিবা, দুগাল কঢ়া পৰিব। অহ, পাহৰিয়ে আছোং বে। মইতো টাউনলৈ আহিলোং। ৰহিমে মোলে বাট চাই থাকিব, ৰাস্তাত বহি টাইম পাছ কৰিবলৈ। ফোন এটাকে কৰি দিং দে। হেল্ল' ৰহিম। ৰাম, কচোন ক, কি হ'ল? হেৰি, আজি ৰাস্তাৰ ফালে যাব নোৱাৰিম মই, জানিছ। হয় নেকি? কিয় নোৱাৰনো? গা ভাল নাই নেকি তোৰ? নহয় মানে আজি মই অলপ টাউনলৈ আহিব লগা হ'ল। সৰু মৰু কাম এটা ওলাল। হয় নেকি? হয়। আজি অকলে যাবি? জোনমণিয়ে কথাটো ভাবি চাম কৈছিল নহয়। হওক দে, তই কামটো কৰি আহ, মই গৈ চাওঁ অকলে। যা যা, গৈছা। কিবা কয় জোনমণিয়ে? অ'কে, হ'ব দে। ইমান যে গৰম লাগিছে নহয়, পকাতে শুই লওঁ। অলপ ঠাণ্ডা লাগিব কিজান পকাত। পাপা দেখোন পকাতে শুই ল'লে। নেদেখি কিজান, মনে মনে যাম। ইফালে জোনমণি এবাৰ আহিল নাই। প্ৰপ'জ কৰাটো ভয়কে কৰিলো। এতিয়া এনচাৰটো বা কি দিয়ে? য়েছ ক'ব না ন' ক'ব? য়েছ ক'ব না ন' ক'ব? যি ক'লো কওক দে, গৈ চাওঁ আগতে। জোনমণি আহিবনে নাহে বাৰু? কথাটো কেইদিনমানৰ পাছত কোৱা হ'লেই ভাল আছিল নেকি? হৰি, ৰাম, বহুত সময় শুই পালোঁ দেখোন। মোৰ কচুটো ঘৰত আছে না নাই দাই? ৰহিম, ঐ ৰহিম। ঘৰত নাই দেখোন। ফোনকে এটা কৰোঁ বাপেককে। ঐ ল'ৰা, ঘৰত নাই যে? ক'লৈ গ'লিনো তই? মই টোপনি গ'লোঁগৈ, তই ভালেই পালি ন? যামেই এতিয়া, ঘৰৰ ওচৰতে আছোং। ঠাণ্ডা ঠাণ্ডা বতাহ লৈ আছোং। য'ত আছ সোনকালে আহ। গৈছোং। জোনমণিলে ৰখি এনেই মাথাটো গৰম হৈছে। আকৌ বুঢ়াডালে ফোন কৰি ঘৰলৈ আহ কৈ আছে। এনেও গালি খাব লাগিবই। কবিতাকে এটা মাতি থৈ যাম দে। কবিতা কি কবিতা মাতোং বাৰু? মাথা গৰমে আকৌ মনতে নাথাকে নহয়। মনলৈ অলপ আহিছে দেখোন। সঞ্জীৱ দাসৰ যদি পাৰা আহি পাই দিম, সেই কবিতাটোকে মাতোং। কি জানি তেতিয়ালৈকে জোনমণি আহি পায়েই। বহিকে লওঁ বাপেকে আকৌ তাৰ পৰা কবিতাকে মাতিম। যদি পাৰা আহি পাই দিম, হেৰাই যোৱা হাঁহিৰ পাপৰিবোৰ বুকুত সাৱটি কেনেকৈ মই জীয়াই আছো, এবাৰ চাই যাবা তুমি। তুমি মোক দিয়া মৰমৰ উপহাৰ, সেই ৰঙা গোলাপ পাহি এতিয়া সুগন্ধৰ অভাৱত পৰিশিষ্ট হৈ আছে ডায়েৰীৰ মাজত। তোমাৰ কথা ভাবি প্ৰতিদিনে ওলাই থকা অশ্ৰুৰ টোপালবোৰ এতিয়া শুকাই নোহোৱা হ'ল। দুচকুৱে কিমান সৰিব দুখৰ যন্ত্ৰণা। আজিকালি মোৰ হৃদয়ৰ কোণত নিগৰে তুমি নুশুনা এটা কৰুণ সুৰ। যদি পাৰা আহিবা এদিন মোক বিদায় দিবলৈ। মোৰ কবিতাটো অন্ত পৰিয়ে দেখোন। জোনমণি এতিয়ালৈকে নাহিলে। ঘৰলৈকে যাংগে দে, নহ'লে বুঢ়া জুই নিচিনা গৰম হৈ থাকিব নহয়। বেটা আহিলি? কি কাম থাকে সদায় সদায়? ওলাই যাওঁ যে তহঁতে? ঘৰত গৰম লাগে কাৰণেহে ৰাস্তাৰ ফালে বহি থাকোঁগে আমি। হয় নেকি? পাপা কিহে সিজাইছনো? ভোক লাগিছে। কি শাক সিজাবিনো? শাকৰ যিহে দাম। দাইল অলপ আছিলে, তাকেই সিজাইছোং। ঘৰৰ পাছফালে থকা কোমোৰা এটা পাৰি। সদায় অকল দাইল, আলু, কোমোৰা, এইবোৰ শাককে খাই থাকিবলৈ পাম। আমনি লাগিছে এইবোৰ শাক খাই। বেটা, যি শাক খাব পাইছ তাকেই খা। দোকানলৈ গৈ চাবি, তেতিয়াহে বুজিবি শাকৰ যিমান মূল্য। আনিবলৈ মন নাযাব। ভাতকেইটা বাঢ়োংগে, খাই বৈ শুই থাকিবি। হ'ব বাই দে যা, যিহকে পাম তিহকে খাব লাগিব আৰু, নাপালেনো উপায় নাই।
ঐ বনৰীয়া ক'লে গ'লি আকৌ ভাত হ'ল খাই লহিয়া বাহিৰলৈ গৈছিলো কি কৈছিলি বুজি নাপালো নহয় ভাত বাঢ়ি তোৰ ৰুমতে থৈ আহিছোং খাই লগে যা আৰু ভাত খাই শুই থাকিবি আকৌ গেম খেলি নাথাকিবি ধাই ধুকে মই নাখাওঁ এতিয়া শুই থাকোঁগৈ ভোক লগা নাই হ'ব নেখেলোং বাৰু শুই থাকিম